ফলাফল ঘোষণা কৰা হৈছে, আমি সকলোৱে গম পাওঁ। এই ফলাফলত আজি সম্পাদক হিচাপে জয়ী হ'বলৈ সক্ষম হৈছে আইজুল হক গৰিয়া। তেখেতলৈ বহুত বহুত শুভেচ্ছা। আমাৰ ICSৰ তৰফৰ পৰা, সমূহ সদস্যৰ তৰফৰ পৰা তেখেতলৈ বহুত বহুত শুভেচ্ছা থাকিল। আমি আশা কৰিছোঁ তেখেতে আগন্তুক দিনত আমাক ICSটো ইয়াতকৈ আৰু সুন্দৰভাৱে আগুৱাই লৈ যাব বুলি আমি আশা ৰাখিছোঁ। তাৰপিছত সভাপতি পদত বিজয়ী হ'বলৈ সক্ষম হৈছে নুৰ আলম গৰিয়া। গতিকে তেখেতলৈও বহুত বহুত শুভেচ্ছা থাকিল। তেখেত আমাৰ মাজত আজি উপস্থিত নাই, গতিকে তেখেতৰ যিটো শপত গ্ৰহণ অনুষ্ঠান আছিল, শপত গ্ৰহণ আছিল, সেইটো আমি স্থগিত ৰাখিবলগীয়া হৈছে। তেখেত যিদিনাখনে ইয়াত উপস্থিত হ'ব সেইদিনাখনে আমি তেখেতৰ শপত গ্ৰহণটো আমি কৰিম। এতিয়া আমি বেছি দীঘলীয়া নকৰি আমাৰ নৱনিৰ্বাচিত আমাৰ সম্পাদক আজিজুল হক গৰিয়া, আমি তেখেতৰ শপত গ্ৰহণ পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই আজিজুল হক গৰিয়া আজিৰ দিনটোত ICSৰ সম্পাদক হিচাপে শপত গ্ৰহণ কৰিছোঁ। মই প্ৰতিজ্ঞা কৰিছোঁ সংগঠনৰ সংবিধান নিয়মাৱলী মানি আদৰ্শৰ প্ৰতি সদায় নিষ্ঠাৱান হৈ থাকিম। সংগঠনৰ সকলো কাৰ্য ন্যায়, সততা আৰু স্বচ্ছতাৰ সৈতে আগবঢ়াম। সদস্যসকলৰ অভিমতক সন্মান কৰি সংগঠনক আগুৱাই লৈ যাবলৈ সদায় সচেষ্ট থাকিম। কোনো ব্যক্তি স্বাৰ্থ নপৰি সৰ্বজনৰ স্বাৰ্থ আৰু সংগঠনৰ উন্নতিক অগ্ৰাধিকাৰ দিম। মই আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদৰ ওপৰত ভৰসা ৰাখি আগুৱাই যাবলৈ বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় ICS।